এটা ৱৰ্ডৰ পৰা নিউ ৱৰ্ড ফৰ্মেশ্যন হয় শীত মানে কি ঠগুৱা বঢ়িয়া এটা শীতৰ পৰা আমি এটা নতুন শব্দ কি হিট হিট মানে কি গৰম আকৌ হিটৰ পৰা এটা নতুন শব্দ ইট মানে খোৱা হ'ল তাৰপিছত আছে শ্বেয়াৰ শ্বেয়াৰ মানে চকী হেয়াৰ মানে কি হেয়াৰ তাৰপিছত হেয়াৰৰ পৰা হেয়াৰ এটা নতুন শব্দ হেয়াৰ মানে কি বতাহ বায়ু হয় তাৰপিছত ষ্টেবল ষ্টেবল মানে কি স্থিৰ হৈ থকা টেবুল হয়নে নহয় টেবুলৰ পৰা এটা নতুন শব্দ এবুল এই এবুল মানে বুঢ়া নহয় এবুল মানে সামৰ্থ্য কিবা কাম কৰিবৰ কাৰণে সামৰ্থ্য হয় তাৰপিছত প্ৰাইচ প্ৰাইচ মানে কি মূল্য বস্তুৰ মূল্য ৰাইচ ৰাইচটো নতুন শব্দ হয় ন ৰাইচৰ পিছত আইচ আইচ মানে কি তাৰপিছত আছে ডিছ ডিছৰ পৰা কি হিজ আকৌ হিজৰ পৰা ইজ তাৰপিছত আছে ডেট ডেটৰ পৰা হেট হেট মানে কি টুপি আকৌ হেটৰ পৰা এটা নতুন এপটো এটা কি প্ৰিপজিশ্যন হয় না ঠিক আছে তাৰপিছত স্মল স্মলৰ পৰা কি স্মল মানে কি সৰু তাৰ পৰা এটা নতুন শব্দ কি পাব পাৰোঁ আমি মল মানে কি আহল বহল এটা ঠাই হয় তাৰপিছত মলৰ পৰা অল অল মানে কি সকলো হয় নে নহয় ষ্ট্ৰেইন মানে কি চাপত থকা হয় চাপত থকা নে ষ্ট্ৰেইনৰ পৰা আমি কি ট্ৰেইন আকৌ ট্ৰেইনৰ পৰা এটা নতুন শব্দ ৰেইন হয় তাৰপিছত স্কুল স্কুল মানে কি গালি পৰা হয় গালি পৰা স্কুলৰ পৰা কি হ'ব কল কল মানে কি কল মানে কি কলৰ পৰা কি ওলাব পাৰোঁ কল এটা নতুন শব্দ কল মানে কি বুঢ়া হয় বা কাৰোবাক যদি বয়স সুধিবলৈ যায় তেতিয়া আমি ওল শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ হয় এনেকৈ আমি এটা শব্দৰ পৰা নতুন নতুন শব্দ আমি বনাব পাৰোঁ হয় ন ফৰ্ম কৰিব পাৰোঁ হয় ঠিক আছে।